এই সোসাইটিখনৰ নাম হ'ল চেৱাং পাৰ্ল প্ৰচেছিং এণ্ড এলাইড কোঅপাৰেটিভ সোসাইটি। Mai không siwa biram monamu samu মহিলাসকলক ট্ৰেইনিং দিয়া হৈছে আৰু তেখেতসকলক মুকুতা লগৰী বুলি নাম দিয়া হৈছে। অসম কোঅপাৰেটিভ সোসাইটি পাৰ্ল কোঅপাৰেটিভ সোসাইটিৰ তৰফৰ পৰা এই ট্ৰেইনিঙত সহায় কৰা হৈছে আৰু এক্সপাৰ্ট আহিছে। আৰু প্ৰথম এটা পদক্ষেপ আমাৰ বিটিআৰ কোঅপাৰেটিভ সোসাইটিয়ে এটা সোসাইটিক এইটো দায়িত্ব দিয়া হৈছে, য'ত তেখেতসকলৰ 20 জন সদস্য আছে আৰু সকলো ট্ৰেইনিং তেখেতসকলে লৈছে আৰু সেই খেতিটো তেখেতসকলে আৰম্ভ কৰিব। আমি সকলো জানো পাৰ্লটো যিটো আছে মুকুতা, এইটো আমাৰ মহিলাসকলে অৰ্নামেণ্ট হিচাপে ইউজ কৰে আৰু এই অৰ্নামেণ্টটো বিভিন্ন প্ৰকাৰে এইটো ডিজাইন কৰা হয় আৰু এই খেতিটো বহুত টান নহয়। আমি এটা সৰু এৰিয়া এটাত পানী ইয়াত ৰাখি পেলাই খেতিটো কৰিব পৰা যায় আৰু ইতিমধ্যে খুব সহজো হয়। সেইকাৰণে যিহেতু অৰ্নামেণ্টটো গহনাটো আমাৰ মহিলাসকলৰ আজিৰ কথা নহয়, এনচিয়েণ্ট টাইমৰ পৰা ব্যৱহাৰ হৈছে, অনাগত দিনতো ব্যৱহাৰ হ'ব। কিন্তু পাৰ্লটো আমাৰ ইয়াত আগতে এভেইলেবল নাছিলে। আমিতো জানো আগৰ সময়বিলাকত কিবা গছৰ গুটি বা বিভিন্ন বনাই পেলাই এইটো কৰা হৈছিলে, কিন্তু এতিয়া যিটো পাৰ্ল খেতিটো কৰিব পৰা হ'ল আৰু সেইটো সহজ কৰি তুলিলে, এইটো খুব ভাল হৈছে। আৰু আমাৰ অঞ্চলৰ অৰ্থনৈতিক জাগৰণৰ কাৰণে আমাৰ মহিলাসকলৰ বিশেষকৈ কোঅপাৰেটিভ সোসাইটি সেল্ফ হেল্প গ্ৰুপ বিভিন্ন এই খেতিটো কৰিব পাৰিব আৰু বিটিআৰ চৰকাৰে অহা ফাইনেন্সিয়েল ইয়াৰত আমি ডাঙৰকৈ সহায় কৰিম। যিসকলে খেতি কৰিব বিচাৰে সেইসকলক পাৰ্ল খেতিৰ কাৰণে আমি স্পেচিয়েল পেকেজ তেখেতসকলক আমি দিম। বনোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যাতে এইটো আমি আৰু বিশেষভাৱে মই ভাবোঁ কথা ক'ব বিচৰা নাই। আজি খুব ভাল লাগিছে, मोजां मोनसे हुदा होननानै बुङो। दा बेवहाय ट्रेनिं लाग्राफोरखौ मुकुता लोगोरि होननानै बुङो। मुकुता गावनि न'आवबो बेखौ फिसिनो हागोन, आबाद मावनो हागोन आरो बेखौ मार्केट गोनां मोनसे आबाद। दा ओंखायनो क'क्राझारनि जायफ्रा दिनै सना बाना फानो बिसोरनियावबो बेखौ फानहैनो हागोन आरो गावसोरबो माखासे बायदिसिना गानग्रा मुवा बेसाद बरननानै फाननो हागोन। दा बे पार्ल जि आबाद एबा मुकुता लोगोरि बिथांमोना मुकुता आबाद मावनाय बे खामानिखौ गोसो होगोन होननानै आं मिजिंथिदों आरो जोंनि सरकारनिफ्राय फैगौ समाव बेखौ बांसिनै बे आबादखौ मावनो थाखाय गुबुन गुबुन जायगायाव जोंनि आइजोफोरजों बिसेसके जोङो माखासे हाबाफारि आखायाव लागोन।